হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আৰু আমাৰো ভাল বৰ্তমানলৈকে। আজি আমি গৈছোঁ মামাহঁতৰ ঘৰলৈ, মানে আজি মামাহঁতৰ ঘৰ লোৱা আছিলে, তাকে ফোন কৰি মাতিছিলে। যোৱাকালিৰে আছিলে, ভিডিঅ'টো এডিটিংহে কৰা নাছিলোঁ। আৰু এয়া আমি আহি পালোঁ মামাহঁতৰ ঘৰ। আহিয়ে মই ৰুমকেইটা চোৱাত লাগি গ'লোঁ আৰু ৰুমকেইটা কমপ্লিট হোৱাই নাই আৰু বনাবলগীয়া বহুত আছে। আৰু ইমান ডাঙৰ ঘৰটো ইমান সোনকালেনো ক'ত ওলাব, নহয়নে বাৰু? আৰু এয়া হৈছে মোৰ আইতা, মানে মোৰ মাৰ ভাগৰ মাক, আৰু মুনু আৰু মই এতিয়া যাবলৈ ওলাইছোঁ মানুহ মাতিবলৈ, মানে বুট চুট খাবলৈ। এইটো হৈছে ৰাইজৰ মন্দিৰ, বাথৌ মন্দিৰ ধুনীয়াকৈ বনাইছে। আৰু এইপিনে মঠাউৰি, আৰু এইপিনে মঠাউৰিৰ কাষতে আছে এটা শিৱ মন্দিৰ। ইয়াত ডাঙৰকৈ শিৱ পূজাও কৰা হয়। মুনুক আকৌ মই ভিতৰলৈকে মাতিব যাব দিছোঁ, মই আকৌ বাটতে ৰখি আছোঁ। মানে মই কাৰো ঘৰত ইমানকৈ সোমোৱা নাই, বাটতে ৰখি আছোঁ। মামীক হেনো পূজা কৰিবলৈ বেলপাত পোৱা নাছিলে, তাকে ছিঙি নিবলৈ কৈছিলে, তাকে অকণমান ছিঙি ল'লোঁ। তাৰপিছতে মুনুক আৰু কেইঘৰমান মানুহ মাতিবলৈ আছিলে, তাকে মাতিবলৈ দিলোঁ। মই অকণমান আগুৱাই গৈছোঁ, যিহেতু তাই সৰু ছোৱালী সেইবাবে, আৰু বেছি নায়েই। তাৰপিছতে আমি মানুহ মতা হৈ গ'ল, আৰু এয়া মামীক মই বেলপাতো দি দিলোঁ আনি, আৰু মামীয়ে এইপিনে শৰাইভাগ দিছে ধুনীয়াকৈ। তাৰপিছতে চাকি তাকি দিয়া হৈ গ'ল। মুনুৱে আকৌ মোক ফুট দিবলৈ আহিছে, এয়া তাইও এনেকৈ লৈছে। তাই আকৌ কেমেৰাত উঠিবলৈ খুব ভাল পায় দেই। মানুহজনে আকৌ টিভি চাই আছিলে, মামাই আকৌ এয়া ধূনা ফুৰাই আছে। এইজনে হ'ল মোৰ মামা। তাৰপিছতে মুনুৱে আকৌ মোক তাইৰ নখকেইটাও মোৰ দৰে হেনো গুল্লুকৈ কাটি দিব লাগে, তাকে কৈ আছিলে। আৰু মই হেনো সিহঁতৰে হৈছোঁ এতিয়াও, মই হেনো আজি লঘন দিব লাগিছিলে, তাকে কৈ আছিলে। মই হেনো বেলেগৰ হোৱাই নাই, মই হেনো সিহঁতৰে হৈ আছোঁ। মই মানে মামাহঁতৰ ঘৰতে সৰুৰ পৰা ডাঙৰ দীঘল হোৱাটো, সেইকাৰণে আৰু তাই মোক সিহঁতৰে বুলি ভাবে। তাই নাজানে ভালকৈ, এতিয়ালৈকে ভালকৈ বুজিও পোৱা হোৱা নাই। আৰু এইপিনে মামাই পৰ্দা কেইখনমান আনিছিলে, নতুনকৈ লগাই আছে। তাকে নতুন ঘৰ যিহেতুকে নতুন পৰ্দা লগাবই লাগিব। তাৰপিছতে মই আকৌ মুনুৰ কাৰণে চিপছ নিছিলোঁ, মুনুও খাই আছে, মোকো খাবলৈ দি আছে। তাৰপিছতে মামী আকৌ অকণমান চাহ বনালে আমাৰ কাৰণে। তাৰপিছতে গাজি চাজি খাবলৈও হৈ গ'ল, ঢেৰ মানুহ আহিছিলে। মই পিছে ভিডিঅ' চিডিঅ' কৰিবলৈহে টাইম নাপালোঁ, কাকো কৰিবলৈ ক'বলৈও মানে ততেই নাপালোঁ। তাৰপিছতে এইপিনে আকৌ মামাই পনীৰখিনি কাটি দিছে ধুনীয়াকৈ। এইপিনে আকৌ গাঁৱৰে ককা মামা আহিছিলে, সকলোকে চাহ গাজি বিলাই পিনে মই আকৌ অকণমান চাহ খালোঁ। কিছুমানে কয় আকৌ মোক আৰু মুনুক হেনো দেখিবলৈ একেই দেখি। তাৰপিছতে গধূলি টাইমত আমি অকণমান বহিলোঁ, সকলোকে চাহ কাটি দিয়া হোৱাৰ পিছতে তাইও বহুতখিনি সহায় কৰিলে দেই। তাৰপিছতে আমি গধূলি ভাত খালোঁ, মানে 5টাই বাজিলেগৈ ভাত খাওঁতে, আৰু মোৰ দাঁতৰ বিষত ভালকৈ খাবই পৰা নাই। এইপিনে আমি একেলগে খালোঁ, মামাহঁতেও খাই আছে, টিভি চাই আছে। আমি খাই হোৱাৰ পিছতে আইতাক মই অকণমান গালিও পাৰিলোঁ ভাত নোখোৱাৰ কাৰণে, তুমি জীয়াই থাকিবলগীয়া দিনকেইটাও নাথাকিবা ৰ'বা বুলি। কিয় জানো ভাতকেইটাকে খাবলৈ ইমান টান পায় আইতাজনীয়ে। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কমেণ্ট